মন প্ৰাণ একেবাৰে জোৰ পৰিব। অসমীয়া মানুহৰ চাহ আৰু তামোল অসমৰ মান বঢ়ায়, লগতে অসমীয়া হোৱাৰ গৌৰৱ কঢ়িয়ায়। এৰা এৰা, মুঠতে তুমি বনোৱা চাহ এবাৰ খালে দ্বিতীয়বাৰ নহাকৈ থাকিব নোৱাৰি দেই, খাবলৈ মন যাবই। আচলতে মোৰ হাতৰ চাহ খাবলৈ ভাগ্যও লাগে, নহয় জানো? এৰা ঠিকেই ঠিকেই। পিছে আপুনি পথাৰলৈ গাইজনী এবাৰ চাই আহক, পানী অলপ খুৱাই আহকগৈ। তাকে ভাবিছোঁ, ভিতৰত কিমান সোমাই থাকিম, ক'ৰবাত পূজা চূজা নিমন্ত্ৰণ পাওঁৱে নেকি? তাকে খবৰ এটা কৰি যাওঁ তেন্তে এবাৰ পথাৰৰ ফালৰ পৰা আহোঁ। যাওক, ঈশ্বৰে মংগল কৰিব, যাওক। মই কামতে হওঁ। মা, মই গাখীৰ দি আহিলোঁ মা। আজি অলপ গাখীৰত পানী মিহলাই গাখীৰ দিবলৈ গৈছিলোঁ। এয়া লোৱা মা, বাবাটো সন্ধিয়া শুই উঠিলে তাক গৰম কৰি দিবা। মা, সি বহুদিন গাখীৰ খোৱাই নাই নহয়। নেপায় মাজনী, আনক ঠগাবলৈ নেপায় নহয়। বাবাটোৱে এদিন গাখীৰ নেখালেও হ'ব, কিন্তু আনক ঠগালে নিজৰহে ক্ষতি হ'ব। মা, তুমি দেউতাৰ দৰে কথা নক'বা দেই। পায় নেপায় এইবোৰ মানুহে বনোৱা নিয়ম। মই আৰু কাকো ঠগা নাই নহয়। মা, গাখীৰত পানী অলপ সকলোৱে মিহলায়, গতিকে তুমি মোক ভুলকৈ নাভাবিবা মা। যোৱা, মোক কিবা খাবলৈ দিয়া। ব'লা মা, ব'লা ভিতৰলৈ ব'লা। পন্তা ভাত আছে, তাকেই খাবাগৈ। পন্তা ভাত মোৰ বৰ প্ৰিয়। ব'লা তেন্তে। পথাৰৰ চাৰিওফালে চকু পৰা আমাৰ গাড়ীজনী নাই নেকি? কৃষ্ণ, ঘাঁহ বিচাৰি বিচাৰি কোনদিকে গতি কৰিলে? ঘাঁহ বিচাৰি বিচাৰি কোনদিকে বা গ'লগৈ? কৃষ্ণ, পূজাৰী দিয়ক, পথাৰলৈ আহিলে? এই বীৰেন নহয়নে? হয় পূজাৰী দিয়ক। তুমি আমাৰ গাইজনী দেখিছিলা নেকি? হে গাই গৰুৰে পথাৰখন ভৰি থাকে। আজি গাই গৰু একোৱে নাই পথাৰত। মোৰ একমাত্ৰ গাইজনী ইমান দুবেলা দুমুঠি খুৱাই আছে। আজি তাকো মুঠাবলৈ পূজা পাতিও নাই চলিবলৈ, একো ৰাস্তা নাইহে। আজি ঘৰলৈ কেনেকৈ যাম? হাত দুখনলৈ একমাত্ৰ কৰ্মসংস্থাপনৰ